পিতা-মাতা কহুৱাবে নৃপতি শুনিও তুমি গীতা। ৰাম মহামদ গৰ্বে ৰাজা সবয়ন্ধ আতি পৃথিৱীক জিনিবে যতন দিনে ৰাতি। তাহাৰ চেষ্টাক দেখি ভূমি কৰে সাস আমাক জিলন্তে হৈবে আপুনি বিনাশ। ধন জন বিভৱ তিলেকে কৰৈ চন্ন আপোনাক নজানয় জীৱন মৰণ। নেদেখে দুৰ্মতি মৃত্যু ফুৰে আগে আগে মাৰিবে ধৰি হৰি নকজে নবাঘে। সেই ৰাজন পৰীক্ষিত শোক নিগদতি আবে শুনিও নৃপতি। সেই ৰাজন পৰীক্ষিত তুমি শুনাচোন, নিগদতি মানে কৈ থকা অসমমী ৰাজা হব যিমত দুৰ্মতি। তুমি জানিব বিচাৰিছা যে যুগ ধৰ্মৰ মাধ্যমেৰে সময়ৰূপী কৰ্মৰ মাধ্যমেৰে এই সংসাৰত জীৱন অতিবাহিত কৰা জীৱবিলাকৰ নাম, তেওঁলোকৰ সংসাৰৰ বিষয়ে। আৰু মই তোমাক কওঁ সেই ৰাজন পৰীক্ষিত, অহংকাৰী বেয়া চিন্তাৰে নিজৰ জীৱন আগবঢ়োৱা সেইসকল ৰজা মহাৰজা ধন জন গৰ্বত পিতৃ মাতৃৰ চৰণ চিন্তা নকৰি, পিতৃ মাতৃৰ সেৱাৰ কথা চিন্তা নকৰি কেনেকৈ এই সংসাৰৰ পৰা পুণ্যৰ বিপৰীতে পাপ অৰ্জন কৰি নৰকগামী হ'ব লগা হ'ল, অধোগতি হ'ব লগা হ'ল, সেই সমস্তখিনি কথা তুমি জানিব বিচাৰিছা, আমি তোমাৰ আগত প্ৰকাশ কৰিম। সেই ৰাজন পৰীক্ষিত তুমি শুনা, কহো আবে নৃপতি শুনিও তুমি গীতা। তোমাৰ আগত মই সেইখিনি কথা কম যিখিনি কথা মাতৃ বসুমতীৰ মনৰ ভাৱনা, যাক কোৱা হয় ধৰণী গীতা। মহামদ গৰ্বে ৰাজা হব অন্ধ আতি পৃথিৱীক জিনিবে যতন দিনে ৰাতি। মহা অহংকাৰত অন্ধ হৈ পৃথিৱীৰ ওপৰত বসবাস কৰা জীৱবিলাকে পৃথিৱীকে নিজৰ তলতীয়া কৰিবৰ বাবে যিমান যুদ্ধ বিগ্ৰহৰ মাজেৰে যিমানেই চেষ্টা নকৰক কিয়, সেই দৃশ্যটো দেখি দেখি তাহাৰ চেষ্টাক দেখি ভূমি কৰে সাগ আমাক জিনন্তে হৈবে আপুনি বিনাশ। যে আমাক জয় কৰিবৰ নিমিত্তে ইমানেই দিনক ৰাতি কৰি, ৰাতিক দিন কৰি, তেজক পানী কৰি, হাড়ক মাটি কৰি কষ্ট কৰে, অথচ আমাৰ বুকুতে এদিন সেই জীৱ লয় পাব লগা হয়। সেই দৃশ্যবিলাক দেখি দেখি বসুমতীয়ে হাঁহে। বাস্তৱ পৃথিৱীখনৰ সঁচা কথা আমি সকলোৱে বুজি পাওঁ। দুজন ককাই ভাইৰ মাজত এবেগে মাটিৰ সীমা আলিটো খেলাৰ বাবে আমাৰ কাজিয়া। মাটি মানে সেই ভূমিৰ কথাই কোৱা হৈছে, ধৰণী, মাটি, ভূমি, পৃথিৱী, প্ৰতিশব্দ। এই মাটিডোখৰ মোৰ ফালে এহাত ঠেলিলি, এই যে আমাৰ চিন্তাবিলাক বাস্তৱসন্মত পৃথিৱীখনত, আৰু সেই চিন্তা কৰি আমি কোৰ্ট কাছাৰী পৰ্যন্ত পাব লগা হয়, মৰামৰি কটাকটি কৰিব লগা হয়। এয়াই হ'ল কলিৰ প্ৰভাৱ।
কিন্তু আমি এইটো কোনোদিনে হয়তো বিবেচনা নকৰোঁ। যিডোখৰ যি হাত মাটিৰ বাবে আপুনি মই কোৰ্ট কাছাৰী কটা মৰা কৰিব লগা হৈছে, সেই মাটিতেই আপোনাৰ মোৰ এই মাটিৰ দেহটো এদিন লীন যাব। এইটো হ'ল চিৰন্তন সত্য। আমাকো জিনন্তে কৈবে আপুনি বিনায়ক। আমাৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ গৈ সেই জীৱবিলাকে এদিন আমাৰ বুকুতেই লয় পাব লগা হয়। ধন জন বিভৱ তিলেকে কৰৈ চন্ন, আপোনাক নজানয় জীৱন মৰণ। এই যিবিলাক ধন ঘটি বেংক বেলেঞ্চ আমি বঢ়াই বঢ়াই গৈ থাকোঁ, সেই ধন সম্পত্তি ঐশ্বৰ্য বিভূতি গাড়ী মটৰ আদি সকলোবিলাক কালৰ হাতত কালৰ সোঁতত এদিন আপোনা আপুনি নাশ হৈ যাব। আৰু সেই সমস্তখিনি এৰি থৈ আমি পঞ্চভূতি ২৪টি তত্ত্বৰে গঠিত এই শৰীৰটোৰ পৰা আত্মা তত্ত্ব এদিন ওলাই যাব লাগিব। এই সমস্ত ইয়াতে এৰি থৈ, সেইকাৰণে কোৱা হৈছে আপোনাক নজানয় জীৱন মৰণ। অৰ্থাৎ এই শৰীৰটোৰ মাজত সোমাই আত্মা তত্ত্বই ভগৱন্তৰ এই বিনন্দীয়া সংসাৰখনত যি আমি আনন্দ সুখ ভোগ দুখ কষ্ট আশ্ৰয়ৰ মাজেৰে জীৱন অতিবাহিত কৰিছোঁ, এই সমস্তখিনি আমি ইয়াতে এৰি এই শৰীৰৰ পৰা এদিন আত্মা তত্ত্ব ওলাই যাব লাগিব। কিন্তু কেতিয়া যাব ওলাই, কোন মুহূৰ্তত ওলাই যাব, ইয়াৰ একো সূত্ৰ আমি মনুষ্য নামৰ জীৱই কোনোদিন বুজিব নোৱাৰোঁ, গম নাপাওঁ বা জানি নাপাওঁ। নেদেখে দুৰ্মতি মৃত্যু ফুৰে আগে আগে, মাৰিবেক ধৰি সৰি নক যেন বাগে। যেনেকৈ অৰণ্যৰ মাজত চৰি থকা কোমল ঘাঁহ খাই থকা হৰিণটোৱে গম নাপায় যে তাক ধৰিবৰ বাবে এটা জোপোহাৰ আঁৰত এটা বাঘ বা সিংহই খাপ পিটি ৰৈ আছে, যেনেকৈ গম নাপায় হৰিণটোৱে, ঠিক তেনেকৈ আমিও এই শৰীৰটোৰ ভিতৰত সোমাই থকা আত্মা তত্ত্বই বুজি নাপাওঁ যে কোনদিনা মৃত্যু নামৰ কাল সৰ্পই আপোনাক মোক এই শৰীৰটোৰ পৰা উলিয়াই লৈ যাব। ফেন সম দেহ হুৱে ক্ষণেকে বিনাশ, ইহাতে কৰিবে লোকে সুদৃঢ় বিশ্বাস। মোক জিনৈ শৰীৰৰ সুখ আশায়, ব্যৰ্থ হৈ আশা আপুনিও নাসজায়। এই দেহটো ফটুকাৰ ফেন বুলি কৈছে। যেনেকৈ বৰষুণৰ পানী ওখ ঠাইৰ পৰা নামনিলৈ বৈ যাওঁতে সৰু সৰু জেগাইদি যেতিয়া বৈ যাব, লুঙা নলা নৰ্দমাইদি যি স্থানত পৰেগৈ সেই স্থানত এখিনিমান ফেন জমা হয়, আমি সকলোৱে দেখোঁ। কিন্তু সেই ফেনখিনিত তৎমুহূৰ্ততে নাইকিয়া হৈ যায়। ঠিক তেনেকৈ আমাৰ এই শৰীৰটো, এই জীৱনটো, এই দেহটো, এই সংসাৰত সি তেনেকুৱা ফেনৰ দৰে বুলি কৈছে, ফটুকাৰ ফেন। ক্ষণেকে বিনাশ, মুহূৰ্ততে নাশ হয়। ইহাতে কৰিবে লোকে সুদৃঢ় বিশ্বাস। এইটোক সুদৃঢ় বিশ্বাসেৰে আমি আশ্ৰয় কৰিব লাগিব।